গৰম গৰম কথা শুনিছিলে নাই? বুঢ়াৰ কোন বুঢ়া? বীৰভদ্ৰ ককা। বুঢ়াৰ মূৰডাল ভাগ্যহে বাছিল। বৰা দাই বুঢ়াৰ ডিঙিত যিডালে সেইকাৰণেহে বুঢ়াই ফোপাই এইফালেদি পলাইছিল। আচল কথাটো জানিলেহে জমিব। কথাটো ক। কোন? ওচৰলে আহ। দুপৰীয়া ঘনীয়েকে ফুলনিত পানী দি আছিল। বৰানীয়ে বা এইবোৰ কি কৰি আছে? তুমি বোলে পানী ঢালি আছা? হয়, এদিন পানী নিদিলে চব লেলি যায়। ফুলৰ গছ? হয়। তুমিয়ে দেখোন এপাহি ধুনীয়া ফুল হয়, সদায় ফুলিয়ে আছা। বলো। ফুল গৃহস্থ যাবলৈ নাপালো আলহীৰ আগত। তোমাক কিন্তু এই গাৰুৱাটোৱে ভাওনাৰ সেই মৰম লগা সূত্ৰধাৰীটোৰ নিচিনা লাগিছে দেই। আমি সেই সৰু হৈ থাকোতে গাঁৱত ভাওনা পাতিলে খুৰাই সূত্ৰধাৰী ওলায়। আমাৰ খুৰাই সেই এনেকুৱা এটা গাৰুৱাৰ পিন্ধি নামঘৰত সূত্ৰধাৰী নাচি থাকে। তুমি কিন্তু বৰ মৰমীয়াল দেই। তোমাৰ সেই মানুহটোহে আৰু নাই এটা কাম কৰিবা। এই ৰঙা কাপোৰ পিন্ধাই গয়াত এৰি থৈ আহিবাগৈ। তাতেই সেই বাবা হৈ পেলাই তপস্যা কৰিব আৰু সেই ভগৱানৰ নাম গাই খিচিৰি খাই থাকিব। আমাৰ খুৰাও সেই তাতেই থাকে নহয়। এই মানে অসুৰটোক নপঠোৱা। এই অসুৰটো কি কৰো এতিয়া মই? নাই কি কৈছে? মই পলাও, নহলে মোক সেইকাৰণেহে বুঢ়াই ফোপাই এইফালেদি পলাইছিল। এদিন কি হল জান? এই বৌ আছিল, সেই যে পোৱালিটো এইজনী কোন? ছোৱালী মুনৰ মানে বহুত সময় হল দেখোন অহাই নাই। ইমান দেৰি হলে কিয় অহা নাই? মমি চিনি পাওঁ বৰ ভাল কিন্তু তোমাৰ মা দেই। হাতত দি বৰ ভাল ছোৱালী দেই। চাও শিকিও দিয়াচোন। নাপায় কান্দিব দেই। মই তোমাক কিনি দিম নহয়। আজি এক মই এতিয়া নাই নহয়। বুবু চাও মটৰ দুটা দেছো পইচা পিছত দিম। নাই নহব, আগৰ 3 টকা আজি এবছৰ হল। হ'ব দে, 3 টকা আৰু 2 টকা একেলগে 5 টকা দি দিম মই দে। আজিটোহে নাহে আৰু নহব মই নোৱাৰো। কথা আপোনাৰ সেই পোৱালিটোৰ মৰ্টন কেইটা খাবলৈ লাজ নালাগিল নে? বৰ ফাল্টু মানুহ দেই আপুনি। পোৱালিটো বৰ লেতেৰা দেই। কমা একেবাৰে বন্ধই নহয়। মই কি কৰো এতিয়া? মই যাওঁগৈ দেই। কি হল? তুমি মানে ধেমালি কৰোতে কেনেকেনো পেটলৈ গুচি গল গমেই নাপাল। এই পোৱালিৰ লগত ধেমালি কৰিছে? নহয় কিনি নিদিম কিয়?
পিছত কিনি দিম নহয় এতিয়াই এতিয়া পইচা নাই নহয় নাই যদি ৰাস্তাত বস্তা পাই ভিক্ষা ভাগক ছোৱালী বোৱাৰীটো ৰাস্তা দি যাবই নোৱাৰে এতিয়া পোৱালিও খাই যাব নোৱাৰা হৈছে এই হ'ব মই দিম ৰবা মই এতিয়াই লৈ আহিছো অসভ্য বুঢ়া এতিয়াই মটন কিনি দিয়ক নহবা কথা বেয়া হ'ব ৰাম ৰাম এনেকুৱা দন্দুৰী মাইকী মই জীৱনত দেখা নাই দেই মস্ত অভদ্ৰ কি হাৰামী বুঢ়া বে হাৰামী নহয় ই মহা হাৰামী ঐ ৰ তাৰ পাছৰ কথাখিনি শুন ইয়ালৈকে আহিছে ভদ্ৰ বুঢ়া এতিয়া ক'ত ভদ্ৰ বুঢ়া ওলাই আহ তই যদি মটন কিনি নিদিয়া তোৰ ঘৰৰ ভিতৰতে ভয়ং কৰ বুঢ়া কথা কৈছে এই বুঢ়াটোৰ পৰা গাঁওখনত শান্তি নোহোৱা কাৰ কথা কৈছ মোৰ মানুহটোৱেতো কি কৰিলে চাচোন আপোনাৰ মানুহটোৱে এই ছোৱালীজনী হাতৰ পৰা মটন দুটা লৈ খাই পেলালে ৰ গেটৰ মুখত দালি পাৰি নাথাকিবি মই পইচা দিম তই কিনি লবি এওক আহক আজি ছোৱালীকেইটা মটন কাঢ়ি খাই খোৱা হলে মই বৈয়ামটোকে কিনি আনি দিলো হয় পইচা ল গেটৰ মুখত আৰু গালি পাৰি থাকিবি যাই ইয়াৰ পৰা আপুনি বৰ ভাল মানুহ কিন্তু আপোনাৰ বুঢ়াটোহে ঐ চুপ হ'ল আৰু দে মই দোকান বন্ধ কৰো মোৰ বজাৰলৈ যাব লাগে ঐ যা আমিও যাওঁ ঘৰলৈ যা মই বন্ধ কৰো হা